নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল পৰমা জ্ঞানমলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাক বাবে লৈ আহিছোঁ আজিৰ দিনটোৰ ইতিহাস। প্ৰতিটো দিনেই লৈ আহিম দিনটোৰ ইতিহাসতনো কি আছে সেই বিষয়ে। গতিকে চাই থাকিব মোৰ ইউটিউব চেনেল পৰমা জ্ঞানম। আৰু এতিয়ালৈকে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপোনালোকৰ ছাবস্ক্ৰাইবেই হৈছে আমাৰ সাহস আৰু প্ৰেৰণা। এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ দিনটোৰ ইতিহাস। আজি 4 আগষ্ট। বিখ্যাত বলিউডৰ গায়ক আৰু অভিনেতা কিশোৰ কুমাৰৰ জন্ম হৈছিল 1929 চনৰ আজিৰ দিনটোতে। তেওঁ জন্ম হৈছিল মধ্যপ্ৰদেশৰ খাণ্ডৱা নামৰ ঠাইত। জন্মৰ সময়ত তেওঁৰ নাম ৰখা হৈছিল আভাস কুমাৰ গাংগুলী। 1870 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰেড ক্ৰছ ছ'চাইটি স্থাপন কৰা হৈছিল। 1935 চনৰ আজিৰ দিনটোতে ব্ৰিটিছৰ ভাৰত শাসন অধিনিয়ম 1935ত ইংলেণ্ডৰ মহাৰাণীয়ে স্বীকৃতি দিছিল। 1956 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম পৰমাণু অনুসন্ধান কেন্দ্ৰ অপ্সৰা গঠন হৈছিল। 1967 চনৰ আজিৰ দিনটোতে বিশ্বৰ সবাতোকৈ দীঘল নদী বান্ধ নাগাৰ্জুন সাগৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। বন্ধুসকল, আজি আপোনাক খবৰ বাবে ইমানেই সময় লৈ আহিছোঁ। কেনে পালে আপোনালোকে জনাব আৰু ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।